অনুভৱ বেষ্ট এবাৰ অসমবাসী ৰাইজে ভাগিনক চিনি পাব আৰু মামাৰ কাম নাই মেইনলি মামা ভাগিন সংসদত গৈ মাত মাতিম ভাগিনে প্ৰথম ইছ্যুটোৱে হ'ল বানপানী গৰাখহনীয়া যিবিলাক অকল ব্ৰহ্মপুত্ৰই নহয় সৰু সৰু নদ নদীবিলাক আজি কৃষিভূমি নষ্ট কৰি আছে আৰু ব্ৰহ্মপুত্ৰইতো বহুত আমাৰ গাঁওসমূহ বিধ্বস্ত কৰিলে কিছুমান মানুহে ঘৰ বাৰী এৰি নিজৰ জায়গা এৰি বেলেগ ঠাইত মানে মাটি অকমান কিনিবলগীয়া বা কিছুমানেতো আজিলৈকে মাটি কিনিব পৰা নাই এই অৱস্থাত আছে এইবোৰ ইছ্যু আৰু দ্বিতীয়টো হ'ল আমাৰ জনজাতীয় সমস্যা জনজাতিৰ ভূমিৰ সমস্যা আজি শদিয়া বা গুৱাহাটীত যিসকলক এভেকশ্যন কৰিলে ঘৰ বাৰী নাইকিয়া কৰিলে বেলেগক কৰা নাই আমাৰ জনজাতি লোকসকলক কৰিছে এইটো বহুত দুৰ্ভাগ্যজনক দুখ লগা কথা আৰু এই সমস্যাবিলাক আজিলৈকে আমাৰ সাংসদজনে এষাৰো মাত দিয়া নাই নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাবিলাক আজি কেৱল চাকৰি দি 1 লাখ চাকৰি দি 3,50,00,000 জনতাক মানে সুখী কৰাব নোৱাৰে আজি বিভিন্ন আমাৰ ডেকা ল'ৰাবিলাক বাহিৰত যায় সেইসমূহ মানে আজি ইয়াতে থাকি যেন কিবা একটা কৰিব পৰাকে মানে সেইসমূহ কৰিব লাগে আৰু আজি চাওক আমি এই সমস্যাবিলাক সমাধান কৰিবলৈ আমি যাক মানে পঠাইছো আগত যাক পঠাইছো তেখেতে কোনো দিনো মানে মাত এষাৰ মাতা নাই আজি কিছুমান ইয়াতে আমাৰ জায়গাতে সৰু 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 যদি আমি উদ্যোগ গঢ়ি দিওঁ তেতিয়া নিবনুৱা সমস্যা অট'মেটিকলি আমাৰ ক্লিয়াৰ হ'ব ভাল হ'ব আমাৰ যিসমূহ মানে আজি মানে ফ্ৰীত বস্তু দি আছে কৰবাৰ পৰা পুঁজি ধাৰত আনি কিনি আমাৰ অৰুণোদয় আঁচনি বা এনেকুৱা বিভিন্ন ধৰণৰ আঁচনি সিহঁতে প্ৰলোভন দি কিনি কৰি আছে সেইসমূহ বন্ধ কৰি কিনি যদি কৰ্ম কৰিবৰ কাৰণে যদি শিকায় চৰকাৰে তেতিয়া আমাক ফ্ৰীকে বস্তু নালাগে ফ্ৰী কেৱল কি লাগে আমাক ফ্ৰী স্বাস্থ্য লাগে আৰু ফ্ৰী এডুকেশ্যন লাগে আমি কৰ্ম কৰি খাব পাৰোঁ আমাৰ নিবনুৱা ইমান দুৰ্বল নহয় যে মানে আমাৰ মা বা আমাৰ বাই ভনীবিলাক ইমান দুৰ্বল নহয় যে মানে 1,000 টকাত 1 মাহত ঘৰ চলাব পৰা হয় না নহয় সেইটোৱে মানে ইয়াৰ কাৰণে আমাক লাগে সংস্থাপনটো কেৱল চাকৰি 1 লাখ দি নহয় এইটো মানে আমি ইয়াত সংস্থাপন দিব লাগিব সৰু সৰু উদ্যোগ কৰিব লাগিব তাৰ বাবে মাত মাতিব লাগিব তেখেতটো অলৰেডি 5 বছৰ নহয় তেখেত মানে 20 বছৰটো কিবা ৰাজনীতি কৰিলে মানে বিধানসভাত এমএলএ হ'ল আজি 5 বছৰ তেখেত পাৰ্লামেণ্টত সাংসদ হ'ল তেখেতক আৰু কি ক'ম তেখেতটো জানেই আৰু ৰাইজে কি কৰিছে কি কৰা নাই কি মাত দিছে আমাৰ জনসাধাৰণৰ বিষয়ে বা আমাৰ জনজাতি লোকসকলৰ বিষয়ে বা জাতি আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ বাবে কি মাত মাতিছে কি ৰুল লৈ আহিছে কি কাম কৰিছে এটা ৰাইজে মুখে মুখে ক'ব আজি সুধক কিছুমান জায়গাত এই আমাৰ মানে সামান্য এটা মানে সৰু সৰু কথা এইবিলাক এনেই বনাব পাৰে এইবিলাক ইচ্ছা কৰিলে এই আমাৰ নেশ্যনেল হাইৱেৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰ দূৰত্ব এজন ভৈয়াম বেলগুৰি বুলি গাঁও আছে তাত আছিল ৰোগী যাব পৰা অৱস্থাত নাই মানে বাইক এখন যাব পৰা অৱস্থাত নাই ভাঙি চিঙি চুৰ মাৰ কি কৰিলে তেখেতৰ ঘৰটো এইখিনিতে আছে তেখেতৰ ঘৰৰ পৰা খুব বেছি 6 কিলোমিটাৰ হ'ব ভৈয়াম বেলগুৰি জায়গাটো আজি তেখেতৰ ঘৰৰ পৰা চিলাহতী নদী এই ঘাগৰা নদীটো আজি ইয়াত চিলাবালিগাঁও বা উত্তৰ বালিগাঁও পূব বালিগাঁও বা 2 নম্বৰ ভৈৰৱপুৰ সেইবিলাকৰ পথাৰসমূহ নদীয়ে পুতি তহিলং কৰি দিলে এটা খেতি বাতি কৰিব মানুহৰ জায়গা নাই সেইটোৱে কাম একো কৰা নাই আজিলৈকে একো মাত মাতা নাই কোনো জাতিৰ কাৰণে মাত মাতা নাই তেখেতক সংসদত পঠাইতো আমাৰ কি হ'ব ৰাইজে বিবেচনা কৰিব ৰাইজে এবাৰ বুজি পাইছে আপুনি যেহেতু লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তো আপোনাৰ অনুভৱটো কি এইবাৰ মানে ভাগিনটো মানে ভাগিন ওলাইছে বুলি ক'লোৱেই অনুভৱটো কি আৰু অনুভৱ বেষ্ট ৰাইজৰ পৰা হওক বা যুৱ প্ৰজন্মৰ পৰা হওক বহুত বেষ্ট এইবাৰ যিয়ে হওক মানে এইবাৰ ৰাইজে ভাগিনকে ভোট দিব আৰু ভাগিনক এনেকুৱা মৰম কৰিছে ৰাইজে এনেকুৱা আঁকোৱালি লৈছে এবাৰ অসমবাসী ৰাইজে ভাগিনক চিনি পাব আৰু মামাৰ কাম নাই মেইনলি মামা ভাগিন
আমাৰ একো কাম নাই এইবাৰ সংসদত গৈ মাত মাতিম ভাগিনে আৰু এইবাৰ ৰাইজে লখিমপুৰ লোকসভা সমষ্টিবাসীৰ ৰাইজে এবাৰ ভাগিনকে ভোটটো দিব